ভাৰতৰ এগৰাকী ২৫ বছৰীয়া সুন্দৰী যুৱতীয়ে বিচাৰিলে দৰা। নিজৰ চাহিদা অনুসৰি দৰা বিচাৰি দিলে বিজ্ঞাপন। বিজ্ঞাপন চাই মুকেশ আম্বানীয়ে নিজে দিলে উত্তৰ। সেই উত্তৰত মুকেশ আম্বানীয়ে বুজাই দিলে যে কিয় তেওঁ ভাৰতৰ ভিতৰত ধনী ব্যক্তি। আপুনি জানেনে সেই উত্তৰত কি কৈছিল মুকেশ আম্বানীয়ে? জানিবলৈ চাওক সম্পূৰ্ণ প্ৰতিবেদন। এগৰাকী ভাৰতীয় সুন্দৰী যুৱতীগৰাকীৰ নাম পূজা চৌহান। তাই লিখিছিল, মই এইবাৰ ২৫ বছৰত ভৰি দিম। মই বহুত সুন্দৰী, ষ্টাইলিছ ছোৱালী। মই এনেকুৱা এজন ল'ৰা বিচাৰো যাৰ বাৰ্ষিক উপাৰ্জন ১০০ কোটি বা তাতকৈ অধিক। পূজা চৌহানৰ মতে মাহিলী ২ কোটি টকা উপাৰ্জন কৰা মানুহ একেবাৰে মধ্যবিত্ত হিচাপে বুজায়। সেইকাৰণে পূজাই কৈছে যে তাইৰ চাহিদা বহুত বেছি। আনকি এনে কোনোবা এজন আছেনে যাৰ বাৰ্ষিক উপাৰ্জন ১০০ কোটি বা তাতকৈ অধিক? সিহঁতকি সকলো বিবাহিত। পূজা চৌহানে কৈছে যে এতিয়ালৈ মই যিমান ডেটিঙত গৈছো ইয়াৰ ভিতৰত আটাইতকৈ বেছি বাৰ্ষিক উপাৰ্জন আছিল ৫০ কোটি টকা। মই এতিয়া ভাবিছো যে ৫০ কোটিতকৈ অধিক টকা উপাৰ্জন কৰা এজন পুৰুষৰ প্ৰয়োজন। কাৰণ নিউয়ৰ্কত আটাইতকৈ ধুনীয়া এলেকাত বসবাস কৰিলে বাৰ্ষিক ৫০ কোটি টকা উপাৰ্জন যথেষ্ট নহয়। মই কিছু প্ৰশ্ন কৰিছো, কিয় বেছিভাগ ধনী ব্যক্তিৰ স্ত্ৰী দেখিবলৈ বেছি সুন্দৰী নহয়? মোৰ কিছু বান্ধৱী আছে, সিহঁত চাবলৈ ইমান বেছি ধুনীয়া নহয়, কিন্তু ইহঁতৰ বিয়া হৈছে ধনী ব্যক্তিৰ লগত। ধনী ব্যক্তিৰ উদ্দেশ্যে মোৰ প্ৰশ্ন, আপুনি কি চাই সিদ্ধান্ত লয় যে এনে মহিলা আপোনাৰ স্ত্ৰী হ'ব? সেই পোষ্টটো চাই ৰিলায়েন্স জিঅ'ৰ কৰ্ণাডৰ মুকেশ আম্বানীয়ে দিলে উত্তৰ। মুকেশ আম্বানীয়ে লিখিছিল, প্ৰিয় পূজা, মই আপোনাৰ পোষ্টটো মনোযোগেৰে পঢ়িলো আৰু চালো যে বহুত যুৱতীৰ আপোনাৰ নিচিনাই প্ৰশ্ন আছে। এজন ব্যৱসায়ী হিচাপে আপোনাৰ পোষ্টৰ কথাখিনি অলপ বিশ্লেষণ কৰিব খুজিছো। মোৰ বাৰ্ষিক উপাৰ্জন ১০০ কোটিতকৈ বহু অধিক আপোনাৰ চাহিদা হিচাপে। কিন্তু এজন ব্যৱসায়ী হিচাপে আপোনাক বিয়াৰ পৰা এটা বেয়া সিদ্ধান্ত হ'ব। চাওক, আপুনি বিচাৰিছে সৌন্দৰ্য টকাৰ বিনিময়ত, অৰ্থাৎ আপোনাক বিয়া পাতিলে এগৰাকী সৌন্দৰ্য পত্নী পোৱা যাব। তাৰ বিপৰীতে আপুনি হ'ব ধনী মহিলা। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ এই যৌৱন আৰু সৌন্দৰ্য এসময়ত শেষ হৈ যাব, কিন্তু মোৰ টকা শেষ নহ'ব। প্ৰতি বছৰে মোৰ আয় বৃদ্ধি হ'ব, কিন্তু প্ৰতি বছৰে আপুনি আৰু সুন্দৰী হৈ নুঠিব। আপোনাৰ যৌৱন আৰু ৰূপ যদি সম্পত্তি হয় তেন্তে ১০ বছৰ পিছত আপোনাৰ সম্পত্তি বহুত কমি যাব। যিজন ব্যক্তিৰ বছৰি উপাৰ্জন ১০০ কোটি টকা তেওঁ কিন্তু বুৰ্বক নহয়। ব্যৱসায়িক দৃষ্টিভংগীৰে চালে আপোনাৰ সৈতে ডেট কৰিব পৰা যায়, কিন্তু বিয়া পাতিব পৰা নাযায়। সেয়া কোনো ধনী ব্যক্তিয়ে বিয়া পতাৰ সপোন নেদেখাটোৱেই আপোনাৰ কাৰণে ভাল। কথাখিনি বেয়া লাগিলেও একো আপত্তি নাই, কাৰণ এজন ব্যৱসায়ী হিচাপে মই আপোনাৰ উত্তৰটো দিলো। মুকেশ আম্বানীৰ উত্তৰ আপোনাৰ তাত কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব পাৰে আপোনাৰ মতামত। আৰু ভিডিঅ'টো ভাল লাগিলে এটা শ্বেয়াৰ কৰি দিব। এণ্টাৰটেইনমেণ্ট ডেস্ক, বাতৰি লাইভ 24।